নতুন লাগিছে ঘৰ ক'ত নাম কি এই ভালে ও তুমি কোন দূৰণিৰ গাঁৱৰে ৰূপহী কোৱাচোন তোমাৰ নাম ও তুমি কোৱাচোন তোমাৰ গাঁৱৰে নাম কি তোমাকে বিচাৰি যাওঁ বিয়া হোৱা বুঢ়া হোৱা তুমি পৰিচয় লবাইছে তোৰ নাম কি তোৰ ঘৰ কতে দেখি যদি লাগিছে বিয়া কৰাই লওঁ এজনী গুচিব তোৰ মইনা এইমাত্ৰ যে কলা বিয়া কৰাই লওঁ এজনী কাৰ বিয়া মোৰ বিয়া আকৌ বিয়া বুলি কোৱাৰ লগে লগে মনটো কিবা ৰঞ্জিত ইমান যে ধুনীয়া ৰূপ দেখো তোৰ বিয়া কৰাই ঘৰলৈ লৈ যাম তোক এবাৰ মোৰ ফালে চা মইনা এবাৰ মোৰ ফালে চা এবাৰ মোৰ ফালে চা এবাৰ মোৰ ফালে চা প্রথমত কলি সুন্দরী তোমার পরিচয় দিয়া মুখে দিয়ে কোনো হেনবালি পাত্তা দিয়ে হেনবালি তো এবার মোক বিয়া করে তই ঘৰত লাগি নিম বুলি কৈছা পাখন্দ দুটা ফলে আছে মোৰ জাননে না জানো জগতে বিদিত আৰু বুদ্ধা বল নাই কিন্তু বিয়া কৰা বাসতে মোৰ মালিকক বিয়াৰ কথা কব লাগিলে আহি ইয়াত পিন্ধা বুলি বলে হৈ যাব আমাৰতে ইমান খং আছে আমাৰতে এইখিনি সময় দিলো আহিবানৰে আমাৰতে এইখিনি সময়ত ধ্যানত বহি আছে তেওঁ এতিয়াই আহিব হাৰা মুৰা ঘূৰা কৰি দিব মইনা এই মাত্ৰ যে কলা দুটা চলি আছে মোৰ ধ্যানত বহি আছে স্বামী আছে দুটা চলি আছে মানে তুমি সঁচাই বিয়া হৈছা দেখাতো বিয়া হোৱা হেন নালাগে ছোৱালী দুটা দেখাত বিয়া হোৱা হেন লাগে আৰু ইমান কম বয়সত বিয়া দুটা ছোৱালী ইমান কম বয়সত বিয়া দুটা ছোৱালী মইনা তুমি কেইবাৰ বিয়া হৈছা মাত্ৰ আৰু ছোৱালী মাত্ৰ দুটা শুনা মইনা তুমি যদি 80 বাৰ মান যদি বিয়া হৈছা তোমাৰ ছোৱালী যদি মোটামুটি 140টাতকৈ ওপৰত আছে জলন্ধৰে বোলে দেহি তোক নেৰিম মই এহি বুলি পাৰ্বতীৰে হাতত ধৰে পার্বতীয়ে আসার মারে জলন্ধরক চারিপাশে তাতে বিয়া করাম বুলি কবলৈ তই খুজিছ
ও নিজর মরণ নিজে তুই কি ওবারু মাতিস তুই আসলক ঢুকাইলে পাইছে বাসন্দ তুই মুখ চিনি পাওয়া নাই হেমন্তর জিয়রি মোর নাম পার্বতী স্বামী মোর মহাদেব কৈলাসপতি ভালে ভালে কইছো ওই আতরি যা কই কত যা ভাই কত সঙ্গে ভাই বলে যা 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 আতরি যা কই আতর ইতে না যা আতরি যা কই জীবন মারে মূর্তি ধরি পার্বতী সেদিন
এই পাখানা তই কি কৈ আছিলি অলপ আগতে মোক বিয়া কৰাই তই ঘৰত নিবি প্ৰথমতে কলি সুন্দৰী সুন্দৰী তোমাৰ পৰিচয় দিয়া পাত্তা দিয়া হেন পালি মুখেদি মই একো নকওঁ হেন পালি তই এইবাৰ মোক বিয়া কৰাই ঘৰত নিম বুলি কলি ক